মালা এজনী বৰ মৰম লগা ছোৱালী আছিল। মাক দেউতাকৰ বৰ মৰমৰ। সিহঁতৰ ঘৰ সোণচাপৰি গাঁৱত। সন্ধিয়া যেতিয়া নামে তাই আকাশলৈ সদায় চাই থাকে। আকাশত থকা জোনবাইটো তাইৰ বহুত ভাল লাগিছিল। জোনবাই দেশলৈ যাবলৈ তাইৰ বহুত মন আছিল। মালাহঁতৰ ঘৰৰ কাষতেই ভীম ককাৰ ঘৰ। ভীম ককা মানুহজন ভীমৰ দৰেই শকত আৱত। ককাহঁতৰ ঘৰত এটা ৰংমন নামৰ হাতী আছিল। মালাই ৰংমনক বৰ মৰম কৰিছিল। ৰংমনেও মালাক বৰ ভাল পায়। এদিন মালাই ঘৰৰ পৰা এক আখি পকা কল লৈ ৰংমনক খাবলৈ দিলে। ৰংমনেও তাৰ সোঁডাল জোকাৰি জোকাৰি কলবোৰ খাবলৈ ধৰিলে। কল খোৱাৰ পাছত মালাই ৰংমনক আন দিনাৰ দৰে সোধাৰ দৰেই সুধিলে, কলবোৰ খাই ভাল লাগিলনে ৰংমন? ৰংমনে ক'লে, বৰ ভাল লাগিল। ৰংমনে কথা কোৱা দেখি মালাই বৰ আনন্দ পালে। তাই ক'লে, তুমি কথাও ক'ব পাৰা? ৰংমনে ক'লে, মই কথা ক'বও পাৰোঁ। মালাই সুধিলে, তেতিয়াহ'লে তুমি ইমান দিনে কিয় কথা পতা নাছিলা? ৰংমনে ক'লে, মই কেৱল তোমাৰ লগতহে পাতিম। মালাই ক'লে, মোৰ লগত কথা পাতিবা? তুমি যে মোক মৰম কৰা, কিমান যে মজা লাগিছে। কথাষাৰ কৈ মালাই আনন্দতে ৰংমনক মৰম কৰিবলৈ ধৰিলে। ৰংমনে ক'লে, তুমি যলৈকে যাব খোজা মই তালৈকে লৈ যাম। আচৰিত হৈ মালাই সুধিলে, সঁচানে ৰংমন? ৰংমনে ক'লে, একেবাৰেই সঁচা। ৰংমনৰ কথা শুনি এইবাৰ মালাই ক'লে, মোৰ যে জোনবাই দেশলৈ যাবলৈ মন যায়। তুমি মোৰ পিঠিত উঠি লোৱা। এই বুলি কৈ ৰংমনে মালাক পিঠিত উঠাই ল'লে আৰু আকাশলৈ উৰা মাৰিলে। মালাৰ মনত কিমান যে আনন্দ। মালাই তললৈ চাই দেখিলে যে গাঁৱত থকা সকলোবোৰ ঘৰ একোটা জুই চলা বাকচৰ দৰে হৈ গ'ল। হঠাৎ ক'ৰবাৰ পৰা এটা শগুন আহি তেওঁলোকক আগভেটি ধৰিলে। ডাঙৰ শগুনটোক দেখি মালাই বৰ ভয় খালে। শগুনটোৱে মাত লগালে, তহঁত ক'লৈ যাৱ? মই গম পাইছোঁ নহয়, জোনবাই দেশলৈ যাওঁ। মই তহঁতক যাবলৈ নিদিওঁ। আমি যামেই। এই বুলি কৈ ৰংমন আগবাঢ়ি গ'ল। তেতিয়া শগুনে ক'লে, যাবই খুজিছ যদি তহঁতে প্ৰথমে মোৰ লগত যুদ্ধ কৰিব লাগিব আৰু যুদ্ধত মোক হৰুৱাই থৈহে যাব পাৰিবি। ৰংমন যুদ্ধৰ বাবে সাজু হৈ গ'ল। এই দেখি শগুনে ক'লে, মই তহঁতৰ সাহসৰ পৰীক্ষা ল'লোঁ। জোনবাই দেশলৈ অকল সাহসীজনেহে যাব পাৰে। এই বুলি কৈ শগুন আঁতৰি গ'ল। আকাশৰ ওপৰলৈ মালাহঁত পুনৰ আগুৱাই গ'ল। অৱশেষত ৰংমন আৰু মালা জোনবাই দেশ পালেগৈ। জোনবাই পিঠিৰ পৰা নামি তাই চাৰিওফালে চাই দেখে যে জোনবাইৰ গোটেই গাটো যেন এখন আহল বহল উদং পথাৰহে। মাজে মাজে খলা বমা, ক'ৰবাত দ গাঁত, গছো নাই, নদীও নাই, খাল বিলো নাই। আৰু মালাই ইফালে সিফালে খেলিবলৈ ধৰিলে। অলপ সময়ৰ পিছত ৰংমনে তাইক ক'লে, ব'লা আমি এতিয়া উভতি যাওঁ। ভীম ককাই মোক নেদেখিলে বৰ চিন্তা কৰিব। এই বুলি কৈ ৰংমনে মালাক পিঠিত বহুৱাই পুনৰ উৰিবলৈ ধৰিলে। এইদৰেই মালাৰ সপোন পূৰণ হ'ল। ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।